নমস্কাৰ শিক্ষাগুৰুসকল আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাও। শিক্ষাগুৰুসকল আপোনালোকে ইউডাইছ প্লাছত কেনেকৈ বেলেগ স্কুলৰ পৰা ষ্টুডেণ্ট ইম্পৰ্ট কৰিব সেইখন মই আজি এই ভিডিঅ'ত আপোনালোকক দেখাই দিম। এটা কথা আপোনালোকে মনত ৰাখিব, ইম্পৰ্ট কৰাৰ কাৰণে ষ্টুডেণ্টৰ দুটা বস্তুৰ প্ৰয়োজন হ'ব। ফাৰ্ষ্ট হ'ল ষ্টুডেণ্টৰ পেন নাম্বাৰ আৰু ছেকেণ্ড হ'ল ষ্টুডেণ্টৰ ডেট অফ বাৰ্থ। আপোনালোকৰ তাত যদি পেন নাম্বাৰ আছে তেনেহলে ডেট অফ বাৰ্থ ফিল আপ কৰি সাৰ্চ কৰি আপোনালোকে ইম্পৰ্ট কৰিব পাৰিব। যদি আপোনালোকৰ তাত পেন নাম্বাৰ নাই তেনেহলে কেনেকৈ আধাৰ কাৰ্ডৰ জৰিয়তে আপোনালোকে পেন নাম্বাৰ উলিয়াব পাৰিব সেইখন মই আপোনালোকক এই ভিডিঅ'ত দেখাই দিম। আৰু যদি আপোনালোকে সেই ষ্টুডেণ্ট যিখন স্কুলৰ পৰা আহিছে সেইখন স্কুলৰ ডাইচ কোড আছে, সেই স্কুলৰ ডাইচ কোড সাৰ্চ কৰি কেনেকৈ আপোনালোকে এই ষ্টুডেণ্টৰ পেন নাম্বাৰ উলিয়াব বা ইম্পৰ্ট কৰিব সেইখনো মই আপোনালোকক এই ভিডিঅ'ত দেখাই দিম। তো এটা কথা মনত ৰাখিব, ইম্পৰ্ট মডিউল কৰাৰ আগত আপোনালোকে ষ্টুডেণ্টৰ প্ৰগ্ৰেশ্যন মডিউল কৰিব লাগিব, অৰ্থাৎ ষ্টুডেণ্টৰ প্ৰমোশ্যন কমপ্লিট কৰিব লাগিব। কমপ্লিট কৰাৰ পিছত আপোনালোকে ষ্টুডেণ্টৰ ক্লাছ ফাইনেলাইজ কৰিব, ইয়াৰ পিছত আপোনালোকে স্কুল ফাইনেলাইজ কৰিব লাগিব, তাৰ পিছতে আপোনালোকে ইম্পৰ্ট কৰিব পাৰিব। আৰু ক্লাছ 1 আৰু ক শ্ৰেণীৰ ক্ষেত্ৰত আপোনালোকে নতুন এড কৰিব লাগিব। তা নতুন এডৰ অপশ্যন বৰ্তমানলৈকে অহা নাই, ইম্পৰ্ট মডিউল কমপ্লিট হোৱাৰ পিছতে নতুন এডৰ অপশ্যন আহিব, তেতিয়া আপোনালোকে ক্লাছ 1 আৰু ক শ্ৰেণী আপোনালোকে নতুনকৈ এড কৰিব পাৰিব। তে শিক্ষাগুৰুসকল আপোনালোকে ভিডিঅ' স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব, আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ। শিক্ষাগুৰুসকল ইউডাইছ প্লাছত ইম্পৰ্ট মডিউলৰ কাৰণে অৰ্থাৎ ষ্টুডেণ্টক যিকোনো ক্লাছত ইম্পৰ্ট কৰাৰ কাৰণে আপোনালোকে ফাৰ্ষ্ট গুগল ক্ৰম অপেন কৰিব। অপেন কৰাৰ পিছত ইয়াতে টাইপ কৰিব udaiceplus.gov.in টাইপ কৰি আপোনালোকে সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত এনেকুৱা পেজ অপেন হ'ব, আপোনালোকে দেখা পাই আছে য'ত ইয়াতে ফাৰ্ষ্ট অপশ্যনত আছে ইউডাইছ প্লাছ, তাতে আপোনালোকে ক্লিক কৰিব। তো মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এনেকুৱা পেজ অপেন হ'ব, আৰু আপোনালোকে ইয়াতে দেখা পাই আছে তিনিটা লাইন আছে, এই লাইনত আপোনালোকে ক্লিক কৰিব। লাইনত ক্লিক কৰাৰ পিছত ইয়াতে বহুতকেইটা অপশ্যন আপোনালোকে দেখা পাব। ইয়াতে অৰেঞ্জ বক্সত লিখা আছে লগ ইন ফৰ অল মডিউলছ, তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে বহুতকেইটা অপশ্যন আহিছে। যেহেতু আমাৰ ষ্টুডেণ্ট ইম্পৰ্ট কৰিব লাগিব সেইকাৰণে ষ্টুডেণ্টছ মডিউলত আমি ইয়াতে আপোনালোকে চিলেক্ট ষ্টেট দেখা পাই আছে, তাতে ক্লিক কৰিম। তাতে ক্লিক কৰি আমি আমাৰ ষ্টেট চিলেক্ট কৰি ল'ম। ষ্টেট চিলেক্ট কৰাৰ পিছত ইয়াতে গ' লিখা আছে, আমি গ'ত ক্লিক কৰিম। ইয়াৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে লগ ইনৰ অপশ্যনটো আহিছে। এতিয়া আমি আমাৰ নিজৰ স্কুল লগ ইন কৰিম, বা আপোনালোকে যদি ব্লক আই ডি দি অপেন কৰে তেনেহ'লে ব্লক আই ডি দি আপোনালোকে লগ ইন কৰিব। তো মই লগ ইন কৰি আছোঁ। লগ ইন কৰাৰ পিছত আপোনালোকে যদি ব্লক আই ডি দি অপেন কৰে এনেকুৱা গোটেই স্কুলবিলাকৰ নাম আহি যাব, আৰু যদি আপোনালোকে নিজৰ স্কুল আই ডি আৰু পাছৱৰ্ড দি অপেন কৰে তেনেহ'লে আপোনালোকৰ ডাইৰেক্ট স্কুল অপেন হৈ যাব। ইয়াৰ পিছত আপোনালোকে ইয়াতে নিজৰ স্কুলৰ নাম সাৰ্চ কৰি বা ডাইচ কোড সাৰ্চ কৰি নিজৰ স্কুলটো ওলাই ল'ব পাৰিব। তো মই সাৰ্চ কৰি আছোঁ। তো মই সাৰ্চ কৰিলোঁ। কৰাৰ পিছত ইয়াতে গ' লিখা আছে, আপোনালোকে দেখা পাই আছে, আমি কি কৰিম গ'ত ক্লিক কৰিম। তো মই কৰিলোঁ। এতিয়া আপোনালোকে দেখা পাই আছে যিহেতু মই ক্লাছ 6 ষ্টুডেণ্টক ইম্পৰ্ট কৰিম সেইকাৰণে ইয়াতে আপোনালোকে দেখা পাই আছে 60 বুলি লিখা আছে ষ্টুডেণ্ট। তো আমি ইম্পৰ্ট এতিয়ালৈকে কৰা নাই, ইম্পৰ্ট কৰিলে ইয়াতে আপোনালোকে ষ্টুডেণ্ট সংখ্যাটো দেখা পাব। তো ইম্পৰ্ট কৰাৰ কাৰণে আমি কি কৰিম, ইয়াতে আপোনালোকে দেখা পাই আছে ইম্পৰ্ট মডিউল বুলি লিখা আছে, তাতে আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এনেকুৱা তিনিটা অপশ্যন আহিব, ইম্পৰ্ট উইদিন ষ্টেট, ইম্পৰ্ট আউটছাইড ষ্টেট, ড্ৰপবক্স ইনএক্টিভ স্কুল লিষ্ট। তা আপোনালোকে কেনেকৈ ইম্পৰ্ট কৰিব সেইখন মই দেখাই দি আছোঁ ইয়াতে। তা মই ফাৰ্ষ্ট আপোনালোকক ইম্পৰ্ট উইদিন ষ্টেটত গ'ত ক্লিক কৰি আপোনালোকক দেখাম আপোনালোকে কেনেকৈ ইম্পৰ্ট কৰিব।
তাৰপিছত ড্ৰপ বক্স বা ইনএক্টিভ স্কুল লিষ্টত আমি গোত ক্লিক কৰি কেনেকৈ ইম্পৰ্ট কৰিব পাৰিম সেইখন আপোনালোকক দেখাই দিম। তা মই কি কৰিম, ফাৰ্ষ্ট ইম্পৰ্ট উইদিন ষ্টেটত গোত ক্লিক কৰিম। গোত ক্লিক কৰিলোঁ। এতিয়া আপোনালোকে দেখা পাই আছে ইয়াতে আমাৰ ইম্পৰ্ট কৰাৰ কাৰণে দুটা বস্তুৰ প্ৰয়োজন হ'ব। ফাৰ্ষ্ট হ'ল ষ্টুডেণ্ট পেন, ছেকেণ্ড হ'ল ডেট অফ বাৰ্থ। তা আপোনালোকৰ তাত যদি ষ্টুডেণ্টৰ পেন নাম্বাৰ নাই তেনেহ'লে আৰু এটা অপশ্যন আছে, আপোনালোকে পেন নম্বৰ ওলাব পাৰিব। ইয়াতে দেখা পাই আছে গেট পেন এণ্ড DOB। তা আপোনালোকে কি কৰিব, গেট পেন এণ্ড DOBত ক্লিক কৰিব। কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে আধাৰ নাম্বাৰ, ইয়াৰ অফ বাৰ্থ, এই দুটা দি আপোনালোকে সাৰ্চ কৰাৰ পিছত ষ্টুডেণ্টৰ পেন নাম্বাৰ আৰু DOB পাই যাব। তা যেহেতু মোৰ তাত এতিয়া পেন নাম্বাৰ আৰু DOB আছে সেইকাৰণে মই পেন নাম্বাৰ আৰু DOB সাৰ্চ কৰি আপোনালোকক দেখাই দি আছোঁ কেনেকৈ ইম্পৰ্ট কৰিব। আপোনালোকে ফাৰ্ষ্ট ষ্টুডেণ্ট পেন নাম্বাৰ ইয়াতে ফিল আপ কৰি দিব। তো মই ফিল আপ কৰি আছোঁ। ফিল আপ কৰাৰ পিছত ইয়াতে আপোনালোকে ডেট অফ বাৰ্থ ফিল আপ কৰি দিব। ইয়াতে কেলেণ্ডাৰো আছে, আপোনালোকে দেখা পাই আছে। ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰিব পাৰে বা আপোনালোকে টাইপ কৰি দিব পাৰিব। তো মই টাইপ কৰি আছোঁ। টাইপ কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে গো বুলি লিখা আছে, আমি গোত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে ষ্টুডেণ্টৰ গোটেই ডিটেইলছবিলাক আহি যাব। যেনেকৈ ইয়াতে কাৰেণ্ট স্কুলিং ষ্টেটাছ, কোন ক্লাছত পঢ়িব এইটো আছে, ক্লাছ 6 আছে। প্ৰিভিয়াছ স্কুলিং ডিটেইলছ আছে ইয়াতে, যেনেকৈ ক্লাছ 5ৰ পৰা প্ৰমোশ্যন হৈছে। ইয়াতে প্ৰগ্ৰেশ্যন ষ্টেটাছ লিখা আছে, যেনেকৈ প্ৰমোটেড, পাৰ্চেণ্টেজ লিখা আছে, স্কুল নাম্বাৰ অফ ডেজ স্কুল এটেণ্ড এইটোও লিখা আছে। এতিয়া ইম্পৰ্ট কৰাৰ কাৰণে আমাৰ কি কৰিব লাগিব, ইয়াতে আপোনালোকে তলত দেখা পাই আছে লিখা আছে ইম্পৰ্ট টু 2024-25। ইয়াতে লিখা আছে ইম্পৰ্ট ক্লাছ, ইম্পৰ্ট ছেকশ্যন, ডেট অফ এডমিশ্যন, এইবিলাক আমাৰ ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পিছত আমি কি কৰিব লাগিব, ইম্পৰ্টত ক্লিক কৰিব লাগিব। তো মই চিলেক্ট ক্লাছত ক্লিক কৰি আছোঁ। তো ক্লাছটো চিলেক্ট কৰি ল'লোঁ। ইয়াৰ পিছত ইম্পৰ্ট ছেকশ্যন, তাতে মই ক্লিক কৰি আছোঁ। ক্লিক কৰাৰ পিছত ছেকশ্যন চিলেক্ট কৰিলোঁ। এতিয়া ডেট অফ এডমিশ্যন ফিল আপ কৰি দি আছোঁ। ফিল আপ কৰাৰ পিছত এতিয়া আমি কি কৰিম, ইম্পৰ্টত ক্লিক কৰিম। ইয়াতে ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে কনফাৰ্মেশ্যন মেছেজ এটা আহিব, যেনেকৈ আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু ইম্পৰ্ট দ্য ষ্টুডেণ্ট, নাম আহিব আৰু বাকী ডিটেইলছবিলাক আহি যাব। এতিয়া আপোনালোকে কনফাৰ্মত ক্লিক কৰিলে এই ষ্টুডেণ্ট কি হ'ব, আপোনাৰ স্কুলত ইম্পৰ্ট হৈ যাব। তো মই কনফাৰ্মত ক্লিক কৰি আছোঁ। ক্লিক কৰিলোঁ। এতিয়া আপোনালোকে দেখা পাই আছে ইয়াতে লিখা আহিছে ষ্টুডেণ্ট ছাকচেছফুলি ইম্পৰ্টেড। এতিয়া আপোনালোকে অ'কে কৰি দিব। এতিয়া মই আপোনালোকক আৰু এটা প্ৰচেছ দেখাম যে আপোনালোকে পেন নাম্বাৰ বা স্কুলৰ পৰা ডাইৰেক্ট কেনেকৈ স্কুলৰ ডাইস্ক'ৰ সাৰ্চ কৰি আপোনালোকে ষ্টুডেণ্টক নিজৰ স্কুলত ইম্পৰ্ট কৰিব। সেইখনৰ কাৰণে মই কি কৰিব লাগিব, তো মই আকৌ ফাৰ্ষ্ট এইটো ছাইডত গৈ ইম্পৰ্ট মডিউলত ক্লিক কৰি আছোঁ। কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে ড্ৰপ বক্স বা ইনএক্টিভ ষ্টুডেণ্ট লিষ্ট। আমি কি কৰিম, গোত ক্লিক কৰিম। গোত ক্লিক কৰাৰ পিছত এনেকুৱা পেজ অ'পেন হ'ব, আপোনালোকে দেখা পাই আছে। এতিয়া আমি ইয়াতে ষ্টেট সিলেক্ট কৰিব পাৰি, ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব পাৰি, ব্লক সিলেক্ট কৰিব পাৰি বা স্কুল ডাইস্ক'ড সিলেক্ট কৰি ইয়াতে সাৰ্চ কৰিব পাৰিম। আৰু নহ'লে আৰু এটা শ্বৰ্টকাট আছে, ইয়াতে আপোনালোকে দেখা পাই আছে সাৰ্চ উইথ ইউ ডাইস্ক'ড লিখা আছে। ইয়াতে আমি ইউ ডাইস্ক'ড ফিল আপ কৰি সাৰ্চ কৰিলে সেইটো স্কুলত থকা ষ্টুডেণ্টবিলাক যিবিলাকক ড্ৰপ বক্সত দিয়া হৈছে গোটেইবিলাক আহি যাব আৰু আপোনালোকৰ স্কুলত এডমিশ্যন লোৱা সেই ষ্টুডেণ্টৰ পেন নাম্বাৰ ইয়াতে পাই যাব। তো মই ইয়াতে ক্লিক কৰি আছোঁ। ক্লিক কৰি ডাইস্ক'ড ফিল আপ কৰি দি আছোঁ। ফিল আপ কৰি সাৰ্চ কৰি আছোঁ। এতিয়া আপোনালোকে তলত দেখা পাই আছে গোটেই ষ্টুডেণ্টবিলাক আহি গ'ল, যিবিলাকক সেইটো স্কুলৰ পৰা ক্লাছ 5ৰ পৰা 6ত বা প্ৰমোট কৰা হৈছে বা ড্ৰপ বক্সত দিয়া হৈছে। এতিয়া আমি ইয়াৰ পৰা কি কৰিব পাৰিম, ইম্পৰ্ট কৰিব পাৰিম। ইয়াতে আপোনালোকৰ ছাইডত দেখা পাই আছে ইম্পৰ্ট বুলি লিখা আছে। তো মই ইম্পৰ্ট কৰি এটা ষ্টুডেণ্টক আপোনালোকক দেখাই দি আছোঁ। তো মই এই ষ্টুডেণ্টক ইম্পৰ্ট কৰি দেখাম। তো মই ইম্পৰ্টত ক্লিক কৰিলোঁ। কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে আমাৰ আৰু পেন নাম্বাৰ লিখাৰ প্ৰয়োজন হোৱা নাই, ষ্টুডেণ্ট পেন নাম্বাৰ ইয়াতে আহি গৈছে। আৰু ইয়াতে আমি ডেট অফ বাৰ্থটো ফিল আপ কৰি গোত ক্লিক কৰি ইম্পৰ্ট কৰিব পাৰিম। তো মই ডেট অফ বাৰ্থটো ফিল আপ কৰি আছোঁ। ডেট অফ বাৰ্থ ফিল আপ কৰাৰ পিছত ইয়াতে গো বুলি লিখা আছে, গোত ক্লিক কৰিম।
এতিয়া আপোনালোকে দেখা পাই আছে আগৰ নিচিনা গোটেই ডিটেইলছবিলাক আহি গৈছে ষ্টুডেণ্টৰ ইয়াতে গোটেই ডিটেইলছবিলাক পাই যাব কোন ক্লাছত আছিলে কোন ক্লাছত এতিয়া এডমিশ্যন হ'ব আৰু প্ৰগ্ৰেছন ষ্টেটাছ গোটেইবিলাক আহি গৈছে ইয়াৰ পিছত আমি কি কৰিম ইম্পৰ্ট টুত ইয়াতে আপোনালোকে দেখা পাই আছে ইম্পৰ্ট ক্লাছ ইম্পৰ্ট সেকশন ডেট অফ এডমিশ্যন লিখা আছে এটো ফিল আপ কৰি ইম্পৰ্টত ক্লিক কৰি ইম্পৰ্ট কৰি দিম তা মই ফাৰ্স্ট ক্লাছটো সিলেক্ট কৰি আছো ইয়াৰ পিছত সেকশন ইয়াৰ পিছত ডেট অফ এডমিশ্যন ফিল আপ কৰি এতিয়া ইম্পৰ্টত ক্লিক কৰিম এটা কনফাৰ্মেশন মেসেজ আহিব আগৰ নিচিনা আপোনালোকে পঢ়ি লব পঢ়ি ইয়াতে কনফাৰ্মত ক্লিক কৰি আপোনালোকে নিজৰ স্কুলত ইম্পৰ্ট কৰিব পাৰিব মই কনফাৰ্মত ক্লিক কৰি আছো এতিয়া আপোনালোকে দেখা পাই আছে ইম্পৰ্ট হৈ গল এইদৰে আপোনালোকে যিকোনো ক্লাছৰ ষ্টুডেন্ট ক্লাছ 2 ৰ পৰা 12 লৈকে আপোনালোকে নিজৰ স্কুলত ইম্পৰ্ট কৰিব পাৰিব আৰু 1 আপোনালোকে বা ক শ্ৰেণী আপোনালোকে নতুনকৈ এড কৰিব লাগিব তা শিক্ষাগুৰুসকল আপোনালোকে যদি মোৰ ভিডিওটো ভাল লাগিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু নোটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব ধন্যবাদ